বিবাহ সম্পৰ্কীয় ভিডিঅ' মই আগতে বহুকেইটা বনাইছোঁ। যেনে বিবাহ কি এক্টৰ আণ্ডাৰত কৰিব পাৰি, বা বিয়া পাতিব লাগিলে কিমান এজ লাগে, বা বিয়া পাতিব লাগিলে কি ডকুমেণ্ট লাগে, এটচেট্ৰা এটচেট্ৰা কথা। আজি মই বিবাহ সম্পৰ্কীয় আন এক কথা আলোচনা কৰিব লৈছোঁ, আৰু সেইটো আপোনালোকৰ চাগে বহুত ভাল লাগিব আৰু আপোনালোকৰ বেনিফিটো হ'ব। আচ্ছা, ইয়াৰ আগত মই কেইটামান কথা ক'ম আপোনালোকৰ আগত। ভালকৈ শুনিব যে আমাৰ প্ৰব্লেম যিয়েই নহওক, আমি ৰাতিপুৱাৰ পৰা আমাৰ যিকোনো প্ৰব্লেম হ'লে আমাক এখন এফিডেভিট লাগে, আমাক অফিচিয়েল কিবা ডকুমেণ্ট লাগে, বা আমাৰ ঘৰত চুৰ ডকাইতি হৈছে, বা আমাক কোনোবা বেয়াকৈ গৈছে, যিকোনো ক্ষেত্ৰত যিকোনো আমাৰ প্ৰব্লেমত আমি ক'ত যাওঁ? আইনৰ ওচৰত যাওঁ। আইনৰ ওচৰত আমি ন্যায় বিচাৰি যাওঁ। ঠিক তেনেদৰে আমাৰ এটা দায়িত্ব থাকে যে আমাৰ সামাজিক বিবাহ হোৱাৰ পাছতো সেই বিবাহখন কোৰ্টত গৈ ৰেজিষ্টাৰ কৰিব লাগে, অৰ্থাৎ কোৰ্ট মেৰেজ কৰিব লাগে। যিহেতু আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমাক আইনক দৰকাৰ হয়, এই ক্ষেত্ৰতো আমি আইনৰ সহায় লোৱাটো একেবাৰে জৰুৰী আৰু একেবাৰে ছেফ হয়। আৰু এই কোৰ্ট মেৰেজ কেনেকৈ কৰিব পাৰি, কি ধৰণে কৰিব পাৰি, কি ক্ৰাইটেৰিয়া আছে, কি এক্ট আছে, মই সেইবোৰ কথা আগৰ ভিডিঅ'বোৰত আপোনালোকক কৈ থৈ দিছোঁ, আপোনালোকে চাব পাৰে। আজি মই ক'ব ওলাইছোঁ আন এক বিশেষ কথা। এতিয়া আমাক চৰকাৰে কোৰ্ট মেৰেজ কৰিলে কিছুমান স্কিম দি থৈ দিছে, আৰু সেই স্কিমৰ আণ্ডাৰত আমি লাভ কৰিব পাৰোঁ নগদ টকা। হয়, আপোনালোকে সঁচাই শুনিছে, সেইবোৰ মিছা নহয়। আচলতে কি হয়, যিবোৰ ছোৱালী থাকে বা কইনা থাকে, তেওঁৰ ভৱিষ্যতে যাতে একো প্ৰব্লেম নহয়, বা তেওঁৰ এটা ছেফটিৰ কাৰণে এই যিটো স্কিমবোৰ, এই স্কিমবোৰ আচলতে আমাৰ ভাৰত চৰকাৰে বা আমাৰ অসম চৰকাৰে সেই স্কিমবোৰৰ আয়োজন কৰিছে, বা সেই স্কিমবোৰৰ প্ৰভিজন আমাক ৰাখি থৈ দিছে। আজি তেনেকুৱা এটা স্কিমৰ বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ, আৰু সেই স্কিমখনৰ নাম হৈছে অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনি। সেইখন আমাৰ অসমত যোৱা বছৰৰ পৰা প্ৰযোজ্য হৈছে। আজি সেই স্কিমখনৰ বিষয়ে আপোনালোকক গোটেইখিনি মই বহলাই ক'ম, যাতে আপোনালোকে সেই স্কিমখনৰ লাভ উঠাব পাৰে, বা সেই স্কিমখনৰ যিখিনি সুবিধা আপোনালোকে পাব পাৰে। এতিয়া আপোনাক ক'বলৈ লৈছোঁ যে সেই স্কিমখনত যেতিয়া আমি পইচা, বা আমাৰ সেই স্কিমটোৰ কাৰণে আমি এপ্লাই কৰিব লাগে, এপ্লাই কৰিবৰ কাৰণে আমাক কি ক্ৰাইটেৰিয়া দৰকাৰ। এতিয়া মই ক'ব লৈছোঁ সেই ক্ৰাইটেৰিয়া কেইটাৰ কথা, ভালদৰে শুনিব, আৰু মই স্ক্ৰীণত লিখি দিম, আপোনালোকে পঢ়িও চাব পাৰে, বা আপোনালোকে নোট কৰি থ'ব পাৰে। প্ৰথম ক্ৰাইটেৰিয়া, যি ল'ৰা বা ছোৱালী আছে, যিসকলে এই স্কিমৰ আণ্ডাৰত আপোনালোকে পইচাটো এপ্লাই কৰিব যাব, বা সেই স্কিমৰ আণ্ডাৰত আপোনালোকে এপ্লিকেশ্যন দিব যাব, তেতিয়াহ'লে প্ৰথম ক্ৰাইটেৰিয়া হৈছে তেওঁলোকে অসমৰ বাসিন্দা হ'ব লাগিব। 2 নম্বৰ ক্ৰাইটেৰিয়া, তেওঁলোকে দুয়োজনে প্ৰাপ্তবয়স্ক হ'ব লাগিব, অৰ্থাৎ ছোৱালীৰ 18 বছৰ আৰু ল'ৰাৰ 21 বছৰ হ'ব লাগিবই। 3 নম্বৰ ক্ৰাইটেৰিয়া, তেওঁলোকে দুয়োজনে প্ৰৱেশিকা পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা পাছ কৰিব লাগিব, সেইটো চবচে ইম্পৰ্টেণ্ট। 4 নম্বৰ ক্ৰাইটেৰিয়া, যিজনী ছোৱালী আছে অৰ্থাৎ যিজনী কইনা আছে, তেওঁৰ ফেমিলি যিটো ইনকাম সেইটো বছৰি 5 লাখতকৈ কম হ'ব লাগিব। নেক্সট ক্ৰাইটেৰিয়া, তেওঁলোকে দুয়োজনে স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত বিবাহখন পাতিব লাগিব, অৰ্থাৎ আমাৰ বিবাহ পাশত আবদ্ধ হোৱাৰ বাবে কোৰ্ট মেৰেজত বহুত কেইখন এক্ট আছে, কিন্তু স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰতহে তেওঁলোকে বিয়াখন পাতিব লাগিব, সেইটো ইম্পৰ্টেণ্ট কথা। লগতে আৰু এটা কথা মন কৰিবলগীয়া কথা, আৰু এই কথাটো মন কৰিব যে আপোনালোকৰ যিখন কোৰ্ট মেৰেজ, সেই কোৰ্ট মেৰেজখন আপোনালোকৰ 31 ডিচেম্বৰ 2019 চনৰ পাছত হোৱা হ'ব লাগিব। তাৰে আগত যিবোৰ আপোনালোকে কোৰ্ট মেৰেজ কৰিছে, তেওঁলোকে কিন্তু এই স্কিমখনৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। গতিকে এই কথাটো মনত ৰাখিব যে যিবোৰ মই আগতে ক্ৰাইটেৰিয়াবোৰ কৈ গ'লোঁ, সেই ক্ৰাইটেৰিয়াবোৰ যদি আপোনালোকৰ লগত ফুলফিল হয়, বা আপোনালোকৰ লগত যদি মিলে, তেতিয়াহ'লে আপোনালোকে এই অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনিখনৰ কাৰণে এপ্লাই কৰিব পাৰে, আৰু 30,000 টকা পাব পাৰে। গতিকে আজিলৈ এইখিনিয়ে ক'লোঁ, আৰু যদি এতিয়ালৈ আপোনাৰ কিবা মনত কুৱেশ্যন আছে, বা কিবা যদি সুধিব লগা থাকে, আপোনালোকে তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰি সুধিব পাৰে, মই নিশ্চয়কৈ উত্তৰ দিম। আৰু আন যদি কিবা ল ৰিলেটেড কথা কিবা সুধিব লাগে, তেতিয়াহ'লে বা কিবা সুধিব বিচাৰিছে, দেন মোৰ তলৰ কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে। আৰু এতিয়ালৈ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ধৰণৰ স্কিমৰ কথা আৰু ক'ম। আপোনালোকে মাথো মোৰ চেনেলৰ যিখিনি মই ভিডিঅ' আপলোড কৰোঁ, সেইবোৰ আপোনালোকে চাই থাকিব, আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব। গতিকে আজিলৈ এৰিছোঁ, নমস্কাৰ।